Hello everyone, welcome again to Goodguides. Goodguides or Assam History আজিৰ নতুন ভিডিওটো আপোনাক আকৌ এবাৰ স্বাগতম জনাইছো। গাইস আজিৰ ভিডিওটো জৰিয়তে আমি কেইটামান গুৰুত্বপূৰ্ণ এমসিকিউ আলোচনা কৰিম যিকেইটা এমসিকিউ APSc, APDCL, DASS, Assam TET আৰু অন্যান্য কম্পিটিটিভ এক্সামৰ বাবে অতি গুৰুত্বপূৰ্ণ। ইয়াৰ আগতে এই সন্দৰ্ভত আমি দুটা পাৰ্ট আলোচনা কৰিছো। সেই পাৰ্টসমূহ যদি আপোনালোকে এতিয়ালৈকে চোৱা নাই অনুগ্ৰহ কৰি চাই ল'ব। সেই পাৰ্টসমূহৰ লিংক এইটো ভিডিওৰ ডেসক্ৰিপচনত দিয়া থাকিব। বলক সময় নষ্ট নকৰাকে আজিৰ টপিকসমূহ আমি আলোচনা কৰো। স্ক্ৰিনত আপুনি দেখিছে প্ৰথমটো প্ৰশ্ন, which town is also known as the Manchester of Assam? তলৰ কোনটো চহৰক অসমৰ মেনচেষ্টাৰ বুলি কোৱা হয়? অপচন এ আছে যোৰহাট, অপচন বি আছে শুৱালকুছি, অপচন সি ডিফো, অপচন ডি ডিগবয়। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন বি শুৱালকুছি। যে শুৱালকুছিক অসমৰ মেনচেষ্টাৰ বুলি কোৱা হয়। নেক্সট প্ৰশ্ন, which city of Assam has the largest dry fish market of Asia? যে তলৰ কোনটো চহৰ এছিয়াৰ ভিতৰত মানে অসমৰ কোনটো চহৰ এছিয়াৰ ভিতৰত শুকান মাছৰ বাবে বিখ্যাত? অপচন আছে টংলা, জাগিৰোড, ধুবৰী, তিনচুকীয়া। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব জাগিৰোড। জাগিৰোড চহৰখন কেৱলমাত্ৰ ভাৰতবৰ্ষতে নহয় গোটেই এছিয়া মহাদেশৰ ভিতৰত শুকান মাছৰ ক্ষেত্ৰত বিখ্যাত। নেক্সট প্ৰশ্ন, Guwahati University was established in the year? Guwahati University কেতিয়া স্থাপিত কৰা হৈছিল বা প্ৰতিষ্ঠা কৰা হৈছিল? এটি অতি কমন প্ৰশ্ন, আমি সকলোৱে জানো। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 1948 1948 চনত। নেক্সট প্ৰশ্ন, who was the first vice chancellor of Guwahati University? Guwahati University প্ৰথমজন ভাইস চেঞ্চেলৰ কোন আছিল? অপচন এ কৃষ্ণকান্ত হেণ্ডিক, অপচন বি হেমচন্দ্ৰ গোস্বামী, অপচন সি পদ্মনাথ গোহাঁই বৰুৱা, অপচন সি ৰজনীকান্ত বৰদলৈ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব কৃষ্ণকান্ত হেণ্ডিক। Next প্রশ্ন, Lakshminath Bezbora is honored with Rasharaj by Assam Sahitya Sabha in the year? The Lakshminath Bezboroক ৰসৰাজ উপাধিৰে অসম সাহিত্য সভাই কোন চনত বিভূষিত কৰিছিল? অপচন এ 1917, অপচন বি 1922, অপচন সি 1928, অপচন ডি 1931। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 1931। নেক্সট প্ৰশ্ন, The literary rate of Assam according to 2011 census? 2011 চনৰ লোকপিয়াল মতে অসমত শিক্ষিতৰ হাৰ আছিল? অপচন এ 72.19, অপচন বি 72.58, অপচন সি 73.12 আৰু অপচন ডি 73.98%। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন এ 72.19%। নেক্সট প্ৰশ্ন, when the uprising of Pathurugat took place? যে দৰঙত অৱস্থিত সেই পাথৰুঘাটৰ যি হিংসাত্মক ঘটনা সেইটো কেতিয়া সংঘটিত হৈছিল? অপচন এ 1857, অপচন বি 1864, অপচন সি 1889, অপচন ডি 1894। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 1894 1894 চনত অসমৰ দৰং জিলাৰ পাথৰুঘাটত কেইজনমান কৃষকক বৰ্বৰভাৱে ইংৰাজসকলে হত্যা কৰিছিল। নেক্সট প্ৰশ্ন, who was the president of Swaraj Party in Assam during the freedom movement? স্বাধীনতা আন্দোলনৰ সময়ত অসমৰ যি স্বৰাজ পাৰ্টি আছিল সেই অসমৰ স্বৰাজ পাৰ্টিৰ সভাপতি কোন আছিল? অপচন এ বিষ্ণুৰাম মেধি, অপচন বি গোপীনাথ বৰদলৈ, অপচন সি তৰুণৰাম ফুকন, অপচন ডি মণিৰাম দেৱান। এর শুদ্ধ উত্তৰটো হ'ব তৰুণৰাম ফুকন। অপচন সি ইজ কাৰেক্ট। নেক্সট প্ৰশ্ন, The Assam Kingdom was established in the year? কেতিয়া আসাম সাম্ৰাজ্য প্ৰতিষ্ঠিত হৈছিল বা প্ৰতিষ্ঠা কৰা হৈছিল? ইয়াৰ উত্তৰ আমি সকলোৱে জানো যে 1228 অৰ্থাৎ 1228 খ্ৰীষ্টাব্দত স্বৰ্গদেউ চুকাফাই আসাম সাম্ৰাজ্যৰ প্ৰতিষ্ঠা কৰিছিল। নেক্সট প্ৰশ্ন, The Shiv Dole was constructed during the region of? যে কোনজন ৰজাৰ ৰাজত্ব কালত বা শাসন কালত শিৱদৌল নিৰ্মাণ কৰা হৈছিল? অপচন এ পৰমাত্তা সিংহা, অপচন বি ৰুদ্ৰ সিংহা, অপচন সি পুৰানন্দ সিংহা, অপচন ডি শিৱ সিংহা। এটা আমি সকলোৱে জানো, কেইবাবাৰো আসাম টেটত আহিছে যে শিৱদৌল নিৰ্মাণ কৰিছিল শিৱ সিংহাই। নেক্সট প্ৰশ্ন, The first stadium of Assam was built in? যে অসমৰ প্ৰথমখন ষ্টেডিয়াম ক'ত প্ৰস্তুত কৰা হৈছিল বা ক'ত নিৰ্মাণ কৰা হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন এ যোৰহাট।